Hello guys, so welcome back to my YouTube channel, my dailyvlogs. তো আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। তো আজি পুৱা এটা ভাল খবৰে বুলি ক'ব পাৰি। মোৰ এজন ফ্ৰেণ্ডছে ফোন কৰি ক'লে যে DHS TME 4 গ্ৰেডৰ ৰিজাল্ট দিছে। তো তাই ডাউনলোড কৰি ৰিজাল্ট शीटখন মোক দিলে। তো ময়ো সেই অনুযায়ী চালো, ৰিজাল্টখিনি চালো, মোৰ ৰোল নম্বৰটো মেটচ কৰাই। তো দেখিলো ভগৱানৰ কৃপাত তাতে ৰোল নম্বৰটো দেখা পালো। তো খুবেই ভাল লাগিল আৰু কোৱালিফাই কৰাৰ কাৰণে। তো এই ক্ষেত্ৰত ভগৱানক অশেষ ধন্যবাদ, লগতে মোৰ পৰিয়ালৰ তাৰপিছত আৰু মোৰ ফ্ৰেণ্ডছ সাৰ্কেল যিখিনি আছে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ, যি মোক 4 গ্ৰেড 3rd গ্ৰেড বুলি নহয়, যিকোনো এক্সাম APSC এক্সামৰ কাৰণে বা UPSC এক্সামৰ কাৰণে অনুপ্ৰেৰণা যোগাই থাকে। তো এইবাৰ APSC ময়ো দিছিলোঁ, কিন্তু কোৱালিফাই নহ'ল। মোৰ CSET পেপাৰখন অলপ বেয়া হৈছিল, সেইকাৰণে নহ'লে হয়তো বা মোৰ কোৱালিফাই হ'ল হয়। তো আপোনালোকেও কষ্ট কৰি যাওক, অনবৰত কষ্ট কৰি যাওক, ডেইলি কামখিনি ডেইলি ৰুটিন ৱাইজ কৰি যাওক। ডেইলি যিখিনি পঢ়ে ভালকৈ পঢ়িব, যি 3 ঘণ্টা 4 ঘণ্টা পঢ়ে কিন্তু ডেইলি পঢ়িব। মানে এদিনে যদি 10 ঘণ্টা পঢ়ে তাৰ পিছৰ দিনা নাই, এনেকুৱা নহয়, কণ্টিনিউৱাছলি পঢ়ি যাওক। তো আপোনালোকৰ ভাল হ'ব আশা কৰোঁ, আৰু নিশ্চয় ভাল ফল পাব। ধন্যবাদ। আৰু মোৰ চেনেলটোৰ ভিডিঅ'বোৰ যদি চাই কেনে ভাল লাগে, আপোনালোকে লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ। তো বন্ধুসকল, আজি দেওবাৰ আছিল, তো সেই উপলক্ষে ভাবিলোঁ আজি মাংসকে খাওঁ, আৰু সেইকাৰণে ওচৰৰ বজাৰৰ পৰা গৈ কেনে অলপ মাংস লৈ আহিলোঁ। আৰু এয়া চাবলৈ পাইছে মাংস, আৰু এয়া অলপ স্মকিকৈ বনোৱাৰ কাৰণে ৰখা হৈছে অলপকৈ। তাৰপিছত এইখিনি কাটি কেনে ৰেডি কৰিছোঁ, বিলাহী, তাৰপিছত পিঁয়াজ, নহৰু, লগতে চাবলৈ পাইছে আপোনালোকে মাংস বনি ৰেডি হৈ গৈছে, বৰ্তমান ভজা হৈ গৈছে প্ৰায়। তো এনেকৈ ভজা হোৱাৰ পিছত তাৰপিছত এইখিনি স্মকিখিনি বনোৱা হ'ল। স্মকিখিনি বঢ়িয়া আছে, পূৰা পিঁয়াজ নেমু কাটি কেনে বনাইছোঁ। তো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব গাইজ। তাৰপিছতে এইখন হ'ল থালিখন গোটেইখিনি আজিৰ কাৰণে। তো এনেকৈ খাই বৈ কেনে ঘৰলৈ বুলি আহি আছোঁ, মানে যাই আছোঁ। তো এনেকৈ আপোনালোকে বাৰু ক'তবা ফুৰিবলৈ গ'লে গাড়ীৰ উইণ্ডো ছিটত বহি কেনেকুৱা পায় সেইটো আপোনালোকে কমেণ্ট কৰি জনাব। মই কিন্তু বহুত ভাল পাওঁ। আৰু এয়া চাওক, আপোনালোকে ভিউ চাওক কেনেকুৱা, ভিউটো বৰ ধুনীয়া লাগিছে, পাহাৰ। আৰু এইটো চাওক সুৰংগ, লোৱাৰ আছামৰ এইটোৱেই সুৰংগ বুলি ক'ব পাৰি। ফাৰ্ষ্ট লোৱাৰ আছামত এইটো আছে বহলপুৰ, তালগুৰি ছাইডতে আছে আৰু। তো বঙাইগাঁও ডিষ্ট্ৰিক্টতে পৰে এইখিনি। তো বহুত ভাল লগা দৃশ্য চাওক কেনেদৰে ট্ৰাকবোৰ ৰখি আছে। তো চাওক নাই, পাহাৰখন চাওক, গ্ৰীনাৰী, চাৰিওফালে সেউজীয়া আৰু এইখন গাড়ী দি মৰাপাট লৈ গ'ল। আৰু এয়া চাওক, মানুহজনে চাইকেল চলাই যাই আছে। আপোনালোকে বাৰু চাইকেল চলাই কেনেকুৱা পায়? মই কিন্তু বহুত ভাল পাওঁ। সৰু থকাৰ পৰা মই এতিয়ালৈকেও চাইকেল চলাওঁ, আৰু চাইকেল চলাই ৰাইডিঙো কৰোঁ কেতিয়াবা এনে ওচৰৰ পাজৰৰ। তো এইটো একচুৱেলি হেল্থৰ কাৰণেও ভাল, বেনিফিট। তো আজিকালি মানুহ নচলাই হৈছে চাইকেল, বেছিভাগে আজিকালি বাইক গাড়ী চলাই আছে। কিন্তু ৱেষ্টাৰ্ণ যি পশ্চিমীয়া দেশবিলাক, তেওঁলোকে কিন্তু এইটো চাইকেলক কিন্তু আঁকোৱালি লৈছে, কাৰণ তেওঁলোকে বুজি পাইছে যে চাইকেল চলোৱাৰ বেনিফিট কি। কিন্তু আমাৰ যিখিনি ভাৰতীয় মানুহ, তাৰ মাজত এতিয়ালৈকে সচেতনতা অহা নাই। তো গতিকে সকলোৱে ট্ৰাই কৰক। বাইক ওচৰ ক'তবা যাবলৈ হ'লে বাইকতকৈ আপোনালোকে কি কৰিব পাৰে, চাইকেল চলাব পাৰে। আৰু এইখন হৈছে চম্পা নদীৰ ওপৰেদি যাই আছোঁ। তো বহুত ধুনীয়া দৃশ্যটো চাওক কেনেকুৱা, বহুত ভাল লগা দৃশ্য। তো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। এনেদৰে আহি তো আমি এখন বহলপুৰ পালোঁ, আৰু এখন বিহু হৈ আছে। তো ভাল লাগিল দেখি কেনে, সেইকাৰণে শ্বুট কৰি ৰাখিলোঁ। তো গাইজ এনেকৈ আহি
প্ৰায় ঘৰে পামহি। তো কেনেকুৱা লাগিল আপোনালোকে গাইজ কমেণ্ট কৰি জনাব মোৰ ভিডিঅ'টো। তাৰপিছত যদি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গাইজ। তো এয়া চাওক, পাটানি পিন্ধি আছে দুজনী ছোৱালী, কি ধুনীয়া দেখিবলৈ। তো টিল দেন বাই বাই।